নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আমাৰ ইউটিউব চেনেললৈ। আজি আমি জানিবলৈ গৈ আছো ভাৰতবৰ্ষৰ ভিতৰত 10খন সকলোতকৈ ধনী ৰাজ্যৰ বিষয়ে। ভিডিঅ'টোত অন্তৰ্ভুক্ত কৰা ৰাজ্যসমূহ ইয়াৰ গ্ৰছ ডমেষ্টিক প্ৰডাক্ট অৰ্থাৎ জিডিপিৰ ওপৰত ভিত্তি কৰি অন্তৰ্ভুক্ত কৰা হৈছে। তেতিয়াহ'লে বলক বন্ধুসকল, পলম নকৰি ষ্টাৰ্ট কৰোঁ আমাৰ আজিৰ ভিডিঅ'টি। টপ 10 richest state in India. Number 10, Madhya Pradesh. এইখন ষ্টেটৰ টোটেল জিডিপি হ'ল $130 বিলিয়ন অৰ্থাৎ 9.09 লাখ কৰোৰ। এইখন ষ্টেটৰ ইকনমিক ৰিচোৰ্চেছ অৰ্থাৎ ধনৰ উৎসসমূহ হ'ল ফুয়েল, মিনাৰেলছ আৰু অন্যান্য এগ্ৰিকালচাৰ প্ৰডাক্ট এটচেট্ৰা। নাম্বাৰ 9, তেলেংগানা। এইখন ষ্টেটৰ টোটেল জিডিপি হ'ল $137 বিলিয়ন অৰ্থাৎ 9.69 লাখ কৰোৰ। এইখন ষ্টেটৰ টোটেল ইকনমিক ৰিচোৰ্চেছসমূহ হ'ল এগ্ৰিকালচাৰেল প্ৰডাক্ট, টুৰিজিম এণ্ড মাইনৰ ছেক্টৰ। এতিয়া আহিছোঁ নাম্বাৰ 8, অন্ধ্ৰপ্ৰদেশ। এইখন ষ্টেটৰ টোটেল জিডিপি হ'ল $138 বিলিয়ন অৰ্থাৎ 9.73 লাখ কৰোৰ। এইখন ষ্টেটৰ ইকনমি ডিপেণ্ডছ কৰে এগ্ৰিকালচাৰেল প্ৰডাক্ট, ছাৰ্ভিচ ছেক্টৰ আৰু টুৰিজিমৰ ওপৰত। নাম্বাৰ 7, ৰাজস্থান। এইখন ষ্টেটৰ টোটেল জিডিপি হ'ল $140 বিলিয়ন অৰ্থাৎ 10.21 লাখ কৰোৰ। এইখন ষ্টেটৰ ইকনমি মেইনলি ডিপেণ্ড কৰে টুৰিজিমৰ ওপৰত। ইয়াৰ উপৰি মাৰ্বল, ছেণ্ডষ্টোন, গ্ৰেনাইট আৰু বিভিন্ন এগ্ৰিকালচাৰ প্ৰডাক্টৰ ওপৰত নিৰ্ভৰ কৰে এইখন ষ্টেটৰ ইকনমি। এতিয়া আহিছোঁ নাম্বাৰ 6, ৱেষ্ট বেংগল। এইখন ষ্টেটৰ টোটেল জিডিপি হ'ল $206 বিলিয়ন অৰ্থাৎ 14.44 লাখ কৰোৰ। এইখন ষ্টেটৰ ইকনমিক ৰিচোৰ্চেছসমূহ হ'ল ফিছ প্ৰডাকশ্যন, টি প্ৰডাকশ্যন এটচেট্ৰা এটচেট্ৰা। এইখিনিতে বন্ধুসকল, যদি আপোনালোকে ৱৰ্ল্ডৰ টপ 10 আৰু টপ 5 বস্তুসমূহ জানি ভাল পায়, তেতিয়াহ'লে এইটো চেনেলত অলৰেডি বহুকেইটা ভিডিঅ' আপলোড হৈ আছে। যদি ভিডিঅ'সমূহ এতিয়ালৈকে চোৱা নাই, তেতিয়াহ'লে ওপৰৰ পৰা আহি থকা আই বাটনৰ লিংকৰ পৰা ভিডিঅ'সমূহ চাই ল'ব পাৰে। এতিয়া আহিছোঁ নাম্বাৰ 5, উত্তৰ প্ৰদেশ। এইখন ষ্টেটৰ টোটেল জিডিপি হ'ল $254 বিলিয়ন অৰ্থাৎ 17.91 লাখ কৰোৰ। এইখন ষ্টেটৰ ইকনমিক চ'ৰ্চেছসমূহ হ'ল ৰাইচ, হুইট, মেইজ, মিলেট, গ্ৰাম, পি আৰু লেণ্টাইলছ। নাম্বাৰ 4, কৰ্ণাটকা। এইখন ষ্টেটৰ টোটেল জিডিপি হ'ল $256 বিলিয়ন অৰ্থাৎ 18.06 লাখ কৰোৰ। এইখন ষ্টেটৰ ইকনমি মেইনলি ডিপেণ্ড কৰে ইনফৰমেশ্যন টেকনলজি, অটোমোবাইল, এগ্ৰ', এয়াৰস্পেচ, টেক্সটাইল, গাৰ্মেণ্ট, বায়'টেক এণ্ড হেভি ইঞ্জিনিয়াৰিং ইণ্ডাষ্ট্ৰীৰ ওপৰত। বন্ধুসকল, যদি ভিডিঅ'টো এতিয়ালৈকে চাই আছে, তেতিয়াহ'লে এটা লাইক কৰি দিব। আপোনালোকৰ এটা লাইকে আমাক ভৱিষ্যতে ভিডিঅ' বনাই যোৱাত উৎসাহ যোগায়। এতিয়া আহিছোঁ নাম্বাৰ 3, গুজৰাট। এইখন ষ্টেটৰ টোটেল জিডিপি হ'ল $270 বিলিয়ন অৰ্থাৎ 18.85 লাখ কৰোৰ। এইখন ষ্টেটৰ ইকনমিক ৰিচোৰ্চেছসমূহ হ'ল পেট্ৰলিয়াম ৰিফাইনাৰী ইণ্ডাষ্ট্ৰিজ, এক্সপৰ্ট ইণ্ডাষ্ট্ৰী, 42 পৰ্টছ এণ্ড 18 ডমেষ্টিক এয়াৰপৰ্টছ। নাম্বাৰ 2, তামিলনাডু। এইখন ষ্টেটৰ টোটেল জিডিপি হ'ল $297 বিলিয়ন অৰ্থাৎ 20.92 লাখ কৰোৰ। এইখন ষ্টেটৰ ইকনমিক ডিপেণ্ডছ কৰে ইয়াৰ মেজৰ পৰ্টছ, 15 মাইনৰ পৰ্টছ, 8 এয়াৰপৰ্টছ আৰু টুৰিজিমৰ ওপৰত। নাম্বাৰ 1, মহাৰাষ্ট্ৰ। এইখন ষ্টেটৰ টোটেল জিডিপি হ'ল $467 বিলিয়ন অৰ্থাৎ 32.42 লাখ কৰোৰ। ইণ্ডিয়াৰ ইকনমিক হাব এইখন ষ্টেটৰ ইকনমিক চ'ৰ্চেছসমূহ হ'ল মেনুফেকচাৰিং ইণ্ডাষ্ট্ৰী, ইণ্টাৰনেশ্যনেল ট্ৰেড, মাছ মিডিয়া, এৰ'স্পেচ, টেকনলজি, পেট্ৰলিয়াম, ফিচিং, ফেশ্বন, এপেৰিয়েল এণ্ড টুৰিজিম। যদি ভিডিঅ'টো ইনফৰ্মেটিভ লাগিছে, তেতিয়াহ'লে আপোনালোকে আপোনালোকৰ বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব পাৰে। লগতে চেনেলটো যদি প্ৰথমবাৰ আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। জয় অসম।